হাই ফ্ৰেণ্ড, মই মঞ্জুমণি নেচাৰেল বিউটি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ড, আজিকালি সকলোৰে ঘৰত এজন হ'লেও ডায়েবেটিছ ৰোগী ঘৰত থাকেই। মোৰ ঘৰতো আছে, কাৰণ মই নিজে ভুক্তভোগী। মোৰ হাজবেণ্ডৰ লগত দেখিছোঁ কেনেকুৱা অৱস্থা। সেইকাৰণে আজি আপোনালোকৰ ওচৰত যিবিধ ঔষধ খায়, যিজোপা গছৰ পাতেই আমাৰ এখেতক ভাল কৰিলে, এনেকুৱা বেয়া কণ্ডিশ্যন এটাৰ পৰা এওঁক উদ্ধাৰ কৰিলে, সেই গছজোপা আজি মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। কাৰণ চুগাৰ থকা ঘৰখনেহে জানে, যাৰ ঘৰত চুগাৰ ৰোগী আছে। চুগাৰ ৰোগীয়ে ভয় কৰিব নালাগে, বহুতে ভয় কৰে। বহুত এনেকুৱা মানুহ আছে, যদি কয় আপোনাৰ চুগাৰ পাইছে, তেওঁ খোৱা লোৱা বাদ দিয়ে, ডিপ্ৰেশ্যনত গুচি যায়, কি হ'ব। মই মোৰ নিজৰ ঘৰৰ মানুহকে পাইছোঁ তেনেকুৱা। বহুত ভয় কৰিব নালাগে। আপোনালোকে মনটো ফূৰ্তিত থাকক। আপুনি ৰাতিপুৱা বুনত খোজ কাঢ়ক, মুকলি মনেৰে আপোনালোকে বন্ধুবৰ্গৰ লগত ঘূৰক ফুৰক, যিটো মনেদি বিচাৰে সেইটো কাম কৰক, অকলে নাথাকিব আৰু ভাবি নাথাকিব মোৰ এইটো হ'ব নেকি, এইটো হ'ব নেকি। একদম ভয়ে ভূত হৈ যায় মানুহবিলাকৰ। গতিকে ভাবি নাথাকিব। মই আপোনালোকৰ ওচৰত আজি এবিধ এনেকুৱা গছৰ পাত আনিছোঁ, সঞ্জীৱনীৰ কাম কৰিব। সেই সঞ্জীৱনী যিটো লক্ষ্মণে খাই ভাল পাইছিলে। চুগাৰটোতো কেতিয়াও আমাৰ গাৰ পৰা নাযায়, থাকিবই, কিন্তু আমি নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব, হয় নহয়? বলকচোন তেতিয়াহ'লে চাওঁ। মই আপোনালোকক দেখুৱাই আছোঁ আজি এইবিধে গছ ফ্ৰেণ্ড। চাওকচোন, আপোনালোকে হয়তো চিনি পাইছে গছজোপা। আমি আচলতে কি জানে ফ্ৰেণ্ড, আমি আয়ুৰ্বেদিক হেমপেথিক খাই আমি বেছি ভাল কৰিব চেষ্টা কৰিব লাগে। কাৰণ আগৰ ঋষিমুনিবিলাকে কিমান কষ্ট কৰি ঔষধ বিচাৰি বিচাৰি আনি কিনে তেওঁলোকে ঔষধ বনাইছে, ভাবকচোন কি কাৰণত। কাৰণ তেওঁলোকে জানিছিলে এলোপেথিক ঔষধে খন্তেকীয়া, যিকোনো বেমাৰতে খন্তেকীয়াহে ভাল কৰে। মূৰৰ বিষেই হওক, জ্বৰে হওক, চৰ্দিয়ে হওক। আমি সদায় নিজে সচেতন হ'ব লাগিব আৰু অকণমান কেয়াৰ ল'ব লাগিব। তেওঁলোকে আচলতে মিঠা একেবাৰেই খাব নালাগে। কাৰণ কিয়? মিঠাটো মিঠায়ে হয়, গৰু মিঠা হয়, মৌ মিঠা হয়। তেওঁলোকে শাক পাচলি, সেউজীয়া বস্তু অলপ বেছিকৈ খাব লাগে, দাইল খাব লাগে, চব্জিত তিয়ঁহ, স্লাড, আলু একেবাৰেই খাব নালাগে। কাৰণ আলুটো যিমানে যিয়ে নহওক চুগাৰ পেচেণ্টৰ কাৰণে বহুতেই বেয়া। আলুৰ সলনি আপোনালোকে অমিতা দিব, ওলকবি দিব। কাৰণ আমাৰ ঘৰত কোনোদিনো আলু নচলে, মোৰ ল'ৰা ছোৱালীও বেয়া পায় খায়। কাৰণ কিয়? কাৰণ দেখিছে যে দেউতাকে আলু খোৱাৰ পৰাই কি অৱস্থা হৈছে। আলহীবিলাকেও আমাৰ ঘৰত জানে যে আমাৰ ঘৰত আলু নাপায়। মিঠাও মোৰ ল'ৰা ছোৱালীয়ে খুব কমেই খায়, ময়ো নাখাওঁ আচলতে। কাৰণ মোৰ হাজবেণ্ডে যিখিনি ভুক্তভোগী হ'ল চুগাৰৰ পৰা, গতিকে সেইখিনিৰ পৰা আমাৰ ঘৰৰ বাকীকেইটা যাতে আমি হাত সাৰি থাকোঁ, সেইটো কাৰণে আমি খুব সাৱধানে থাকোঁ। কাৰণ এওঁৰ বহুতেই বেয়া কণ্ডিশ্যন গৈছে এটা সময়ত। চুগাৰ হয়, মানুহৰ কথা শুনি যি টি ঔষধ খালে, তিতা খাব লাগে, খুব তিতা খালে, শেষত যায় এনেকুৱা অৱস্থা হৈছে। চুগাৰটো নকমিলে মানুহটো খুব দুৰ্বল হৈ গ'ল। কাৰণ তেওঁ খোৱা লোৱাবোৰ কমাই দিলে। খোৱা লোৱা কমোৱাৰ বিনিময়ত তেওঁ একেবাৰে দুৰ্বল হৈ গ'ল। বাচি খালে, যোনে যি কয় তাকে শুনে। এদিনটো অন ডিউটিত মূৰ ঘূৰাই তেওঁ ডিব্ৰুগড় গৈছিলে, তাত 5 দিন মেডিকেল থাকিব লগা হ'ল। তাত ডক্টৰে তেওঁক ইনচুলিন দিলে। ইনচুলিন দিয়াৰ পিছত নাই, চুগাৰ নকমিলে, বৰঞ্চ বেছিহে হ'ল। কাৰণ চুগাৰ পেচেণ্টে আপোনাৰ আধা ঘণ্টা বা 15 মিনিটৰ ভিতৰত আহাৰ গ্ৰহণ কৰিব লাগে, নহ'লে তেওঁলোকৰ বহুতেই বেয়া কণ্ডিশ্যন হৈ যায়। আৰু সেই বস্তুটো মোৰ হাজবেণ্ডৰ হৈছিল। ঠিক তেনেকুৱা সময়তে
আমাৰ এখেতৰ বন্ধু এজন আহিছিলে আমাৰ ঘৰত। এওঁৰ কণ্ডিশ্যনটো দেখি সি বৰ দুখ পালে। তেতিয়া তেওঁ ক'লে, আপোনাক মই এবিধ ঔষধ দিম, আপুনি খাই টেষ্ট কৰিব। তেওঁ কেইখিলামান গছৰ পাত লৈ আহিছিলে। এওঁ ভাবিলে, গছৰ পাত খাইনো মই চুগাৰ কণ্ট্ৰল কৰিব পাৰিমনে? ইমান ইনচুলিন ল'লোঁ, ইমান ঔষধ খালোঁ, কিন্তু মোৰ চুগাৰ নকমিলে। এই গছৰ পাতকেইটা যেনে মোৰ ভাল কৰিব। সি ক'লে, নহয়, খাবচোন, তাৰ পাছত টেষ্ট কৰিব আপুনি কিমান আপোনাৰ চুগাৰটো আছে। খাই নাখায় দুয়োটাই কৰিব। ঠিক তেনেকৈ তেওঁ খালে কেইদিনমান। বেছি নহয় এসপ্তাহ তেওঁ খাই চালে। এসপ্তাহ খোৱাৰ পিছত যিটো ৰিজাল্ট পালোঁ, মানে আচৰিত হৈ গৈছিলোঁ আমি। মই এটা কথা কওঁ আপোনালোকক ফ্ৰেণ্ড, চুগাৰ পেচেণ্টক তিতা বেছি খাব নিদিব। কাৰণ তিতা বেছিকৈ যদি খায় কিডনী ফেইলাৰ হ'বই। কাৰণ আমি নিজ চকু দি দেখিছোঁ, বহুতৰ মুখতো শুনিছোঁ, চুগাৰ পেচেণ্টে তিতা খাব লাগে বুলি কয়, কিন্তু তিতা একেবাৰে খাব নিদিব। বহুতে জামৰ গুটি পিছে, মিঠি গুটি পিছে, কিন্তু চেনি, মিঠাই, আলু চব খাই থাকে। কিন্তু সেইটো নহয় আচলতে ফ্ৰেণ্ড। চুগাৰ পেচেণ্টটো এনেকুৱা নহয়। আলু আৰু মিঠাইটো একেবাৰে নাখাব। ভাতটো আপোনালোকে পেট ভৰাই খাব, লগতে আপোনালোকে ডক্তৰে দিয়া ঔষধখিনিও খাব। কিন্তু আপোনালোকে মনত যিবোৰ মানে ভাববিলাক, বেয়া ভাববিলাক আহে, চুগাৰ পেচেণ্ট আমি কিবা হ'ব নেকি, কিবা হ'ব, এইবোৰ ভাবি নাথাকিব। খুব ফূৰ্তিত থাকিব। আৰু এইবিধ আপোনালোকক যিবিধ ঔষধ মই আজি দেখুৱাইছোঁ, এই ঔষধবিধ খাব। এই ঔষধবিধ দেখিছেনে ফ্ৰেণ্ড? এইবিধেই হৈছে চুগাৰৰ ৰামবাণ আৰু সঞ্জীৱনী। এই দেখিছেনে ফ্ৰেণ্ড? এনেকৈ দীঘলকৈ ওলাই আহে। মাটিৰ টাব এটাত আপুনি আনিব ক'ৰবাৰ পৰা, আনি ঘৰতে ৰুই দিব। ইয়াৰ আগৰ জোপাটো বহুত হৈছিলে, মোৰ ছোৱালীৰ ঘৰত পঠাই দিলোঁ, কাৰণ গছডাল বচাই ৰাখিব লাগিব ন। আৰু এখেতে দেখিছেনে ফ্ৰেণ্ড, কিমান মানুহক দিছে এইবোৰ ছিঙি ছিঙি। বহুত দিলে তেওঁ মানুহক, কাৰণ তেওঁ নিজে খাই তেওঁ প্ৰমাণ পাইছে। সেইটো কাৰণে এই গছডাল আমি মাত্ৰ দুটা, মানে আলুৰ পৰাই হয় এইটো ঔষধ। দুটা আলু মাত্ৰ ছোৱালীক পঠিয়াই দিয়াৰ সময়ত ৰাখিছিলোঁ। তাৰ পৰা দেখিছেনে কিমান পাত ওলাই গ'ল। বহুত সোনকালে আপোনাৰ এই গছজোপা একদম লহপহকৈ বাঢ়ি যায়। একো বেছি যত্নও ল'ব নালাগে। পানী দিব, ৰ'দত থৈ দিব, আৰু সুন্দৰভাৱে সি নিজে ওপৰলৈ উঠি আহিব। দেখিছেনে? এই মাত্ৰ দুটা পাত, ইয়াৰে মাত্ৰ দুটা পাত খাব লাগে ৰাতিপুৱা খালী পেটত, একাপ পানীত ৰস উলিয়াই। আপুনি বেছি নহয়, খাই মাত্ৰ 7 দিন খাওক। আপুনি এবাৰ খাই টেষ্ট কৰিব, এবাৰ নাখাই টেষ্ট কৰিব, প্ৰমাণ চাব। কাৰণ এতিয়াও আচলতে হেম'পেথিক আয়ুৰ্বেদিক ঔষধ সঁচাই মানুহে যে কয়, সঁচা কথা। কাৰণ এল'পেথিকতকৈ এইবোৰ আখুৰি ঔষধে বহুত কাম কৰে মানুহৰ জীৱনত। চুগাৰ পেচেণ্টে কমপ্লিটলি মিঠাইটো বন্ধ কৰি দিব। পেট ভৰাই ভাত খাব, 3 সাঁজে ভাত খাব, দাইল বেছিকৈ খাব। আৰু ফ্ৰেণ্ড, এনেকুৱা নহয় আপোনালোকে খানাটো এৰি দিব, ৰাতিপুৱা ৰুটি, ভাত আধা পেটি দিনত, এনেকুৱা নহয় ফ্ৰেণ্ড। যাৰে ঘৰত আছে চুগাৰ ৰোগী, আপোনালোকক মই হাতযোৰ কৰি কৈছোঁ, আপোনালোকে পেট ভৰাই বস্তু খাওক। কাৰণ যদি আপোনালোকে খানাটো কমাই দিয়ে, কিন্তু আপোনালোকে বহুত দুৰ্বল হৈ যাব। তেতিয়া আপোনাক চুগাৰে বেছিকৈ হানি কৰিব, বেছিকৈ আপোনালোকক অনিষ্ট কৰিব। মই নিজে প্ৰমাণ পাইছোঁ মোৰ হাজবেণ্ডৰ ক্ষেত্ৰত। সেইকাৰণে মই আপোনালোকক কৈছোঁ, একদম আপোনালোকে পেট ভৰাই খাওক। খালি আলু, মিঠাই আৰু ব্ৰইলাৰ মাংসটো নাখাব, খাচী মাংসটো নাখাব। খালে আপোনালোকে সৰু মাছ খাওক, লোকেল মুৰ্গী খাওক, কিন্তু আপোনালোকে কেতিয়াও ব্ৰইলাৰ নাখাব, ছাগলী মাংস নাখাব, মছলাজাতীয় বস্তু বেছি নাখাব, অলপ পাৰিলে বইল খাব। কিন্তু ভাত আপোনালোকে 3 সাঁজে খাব। ভাত খালে কিজানি চুগাৰটো বেছি হৈ যাব। আপুনি এসোপা খাব নালাগে, অলপ অলপকৈ 3 সাঁজে খাওক, নহ'লে বহুত দুৰ্বল হৈ যাব। আৰু এই ঔষধটো খাই থাকক। এই ঔষধটো আপোনালোকে ভালদৰে চাওক। এই ঔষধটো আনিব, জ্বৰৰ পৰাই নহওক বিচাৰি আনিব, আনি ধুনীয়াকৈ টাবত ৰুই দিব। আৰু ডেইলি আপুনি পাত 2টা হওক। যেতিয়া দেখিব আপোনাৰ চুগাৰটো লেভেলটো কমি গৈছে, তেতিয়া আপুনি এই ঔষধটো খোৱাটো কমাই দিব। ডক্তৰৰ ঔষধটো আপোনালোকে খাই থাকিবই লাগিব,
কিন্তু এই ঔষধটো আপোনালোকে খাই থাকিব। ফ্ৰেণ্ড, আপোনালোকে মোৰ চেনেলটো যদি ভাল পাইছে লাইক আৰু কমেণ্ট এটা কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ ফ্ৰেণ্ড।